হেল্ল' ফ্ৰেণ্ডছ, মই আজি আছোঁ ঢকুৱাখানা স্থিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত। আহক নৰুৱা সত্ৰৰ যি চৌহদ, এই চৌহদ ভাগ আমি চাওঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ সেই ষ্টেপটো ল'লা নাই ৰাইজৰ গাঁওখন ৰাখি ল'লা ইউটিউবত মোৰ গৈও আছে চাই চাগে ইউটিউবত চোৱা নাই মই দিছোঁ নহয় এই হেৰিয়াৰ ওপৰত ইয়াৰ ইতিহাস বুৰঞ্জী এই গোটেইখিনি মই দি আছোঁ মই তোমাকো দিম বাৰু ভালকৈ মই এই ধৰক তাত বহি লৈ দিলে ভাল হ'ব নেকি
নমস্কাৰ। নমস্কাৰ। এই শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ উদ্ভাৱন কেতিয়া হৈছিলে? হয়, শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। বাসুদেৱ বুলিলে আৰু বেলেগে আমাৰ মনলৈ আৰু বেলেগে কথা নাহে। কেনেকৈ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা জানাই, ভাগৱতত উল্লেখ আছে যে কলিত কৃষ্ণ যেতিয়া বৈকুণ্ঠ পৰায়ণ হয় তেতিয়া ভকতসকলে বেৰি ধৰিছে তেখেতক যে এতিয়া কি হ'ব, এইবিলাক আমাৰ সংসাৰৰ এই নিকাৰৰ পৰা আমি কেনেকৈ উদ্ধাৰ হ'ম। তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে মই কলিত ব্ৰতদোৱা গ্ৰামত শংকৰৰূপে আৱিৰ্ভাৱ হ'ম আৰু তেতিয়াই মই ইয়াৰ তাৰণৰ উপায় মই ভকতসকলক দিম। সঁচাই সেইকাৰণে বোলে শংকৰেশ্বৰ শ্ৰীকৃষ্ণ হৰদৈছে মাধৱ কদিম্য পুৰুষোত্তম অনিৰুদ্ধ চতুৰ্ভুজ, এই চাৰিজন অৱতাৰ হৈ চাৰিভাগে ভকত বৈষ্ণৱ সমস্তকে জ্ঞান গুণ দি আমাৰ অসম পবিত্ৰ কৰি থৈ গ'ল। সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰে নাতি দামোদৰ দেৱ ৰূপগুণত মুগ্ধ হৈ আহোম ৰজা জয়ধ্বজ সিংহ ৰজাই বাসুদেৱৰ মূৰ্তি ভাগ চমজাই দি চাৰিওঘৰ মাৰি নতুনকৈ এখন সত্ৰ পাতি দিলে। নতুনকৈ সত্ৰ পতাৰ কাৰণে আমাৰ সত্ৰৰ নাম হ'ল শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। সেইকাৰণে অসমত এটা প্ৰবাদ আছে, আমাৰ ভকতসকলে গায়, বোলে উজাই নৰুৱা ভাতিত বৰদোৱাৰ মাজত মাধৱদেৱ থান। এই উজাই নৰুৱা এই বাসুদেৱ থান গুৰুজনৰ এখন আদৰ্শ তীৰ্থস্থান। ইয়াত সমস্ত জাতি গোষ্ঠীৰ মানুহ আহে। ইয়াত হিন্দু আহে, মুছলিম আহে, খ্ৰীষ্টান আহে, জৈন আহে, বৌদ্ধ আহে, শিখ আহে, সকলো ধৰ্মাৱলম্বীৰ লোক বাসুদেৱ থান সেৱা কৰে। আৰু বাসুদেৱৰ আশীৰ্বাদৰ সন্তান মুছলমানৰ ঘৰৰ কেইবা ঠাইতো সন্তান আছে। গতিকে পবিত্ৰ বাসুদেৱ, এই পবিত্ৰ বাসুদেৱৰ ইয়াৰ আৰু আগলৈ যাবলৈ হ'লে দ্বাপৰ যুগত যেতিয়া কৃষ্ণৰ বৰ্ণনা যেতিয়া ৰুক্মিণীৰ আগত দ্বাৰকাৰ পৰা ব্ৰাহ্মণে যেতিয়া আনি পেলাই বৰ্ণনা দিছিল, দ্বাৰকাৰ পৰা ভাৰতৰ ব্ৰাহ্মণ আহি আমাৰ ৰুক্মিণীৰ আগত কৃষ্ণৰ বৰ্ণনা দি আছিলে, তেতিয়া ৰুক্মিণীয়ে কৃষ্ণক পাবৰ কাৰণে আকুলিত হ'ল যে কৃষ্ণক মই কেনেকৈ আমাৰ স্বামী হিচাপে পাব পাৰোঁ। যেনেদৰে ৰূপ বৰ্ণনা কৰিছিল তেনেদৰে কসুটি শিলাৰ ৰুক্মিণীয়ে বিশ্বকৰ্মা হতুৱাই এভাগ মূৰ্তি গঢ়ালে আৰু সেই ভাগ মূৰ্তিৰ আগতে বহি ৰুক্মিণীয়ে কৃষ্ণক পাবৰ কাৰণে দিনে নিশাই তেওঁ সেৱা পূজা কৰে। যাৰ ফলত জগতপতি ভগৱন্ত দ্বাৰকাৰ পৰা আহি ৰুক্মিণীয়েক হৰণ কৰি গৈছে। ৰুক্মিণী অসমৰ ছোৱালী কিন্তু ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণীয়েক হৰণ কৰি লৈ যেতিয়া গুচি গ'ল, বহু শতাব্দী এই মূৰ্তিভাগ কুণ্ডিলত লুপ্ত হৈ আছিল। ৰজা আহিছে গৈছে, কোনো সংখ্যা নাই। কিন্তু আহোমৰ শাসনত 600 বছৰ আহোমৰ শাসনত জয়ধ্বজ সিংহ ৰজাৰ বৰ পবিত্ৰ আছিলে। যি জয়ধ্বজ সিংহ ৰজাই যি নৰথান স্থাপন কৰিছিলে, সেই জয়ধ্বজ সিংহ ৰজাই এই বাসুদেৱৰ মূৰ্তিভাগ সপোনত পায়। তেতিয়া বাসুদেৱে দেখালে যে অন্ধক চকু দিওঁ, অপুত্ৰক পুত্ৰ, নিধনী ধন, দূৰাৰোগ্য দূৰ কৰোঁ, মোক তুমি পূজা সেৱা দিহা কৰি দিয়া, তোমাৰ ৰাজ্য কুশল হ'ব। আহোম ৰজাই সাৰ পাই স্নান কৰি ৰাজ পৰিষদ মতাই আনি কুণ্ডিলৰ পৰা এই মূৰ্তিভাগ গায়নে বায়নে আনি য'ত বাসুদেৱ থান আছে ত'তে প্ৰতিষ্ঠা কৰিলে। আৰু সেই জয়ধ্বজ সিংহ ৰজাই প্ৰতিষ্ঠা কৰা দিনৰ পৰা আজিলৈকে ধৰ্মবন্তি বাসুদেৱৰ নাম গুণ সেৱা পূজা চলি আহিছে। আৰু গুৰুজনৰ নাতি দামোদৰ আতাৰ পৰা এতিয়া মোলে 10 পুৰুষ। গুৰুজনৰ নাতি হ'ল দামোদৰদেৱ, তেওঁৰ পুত্ৰ হ'ল ৰামাকান্ত, তেওঁৰ পুত্ৰ ৰামদেৱ, তেওঁৰ পুত্ৰ ৰামচন্দ্ৰ, তেওঁৰ পুত্ৰ ভদ্ৰদেৱ, তেওঁৰ পুত্ৰ লক্ষ্মীদেৱ, তেওঁৰ পুত্ৰ বামদেৱ, তেওঁৰ পুত্ৰ অচ্যুতৰ পুত্ৰ মোৰ পিতৃ, মোৰ পিতৃৰ পুত্ৰ হ'ল মই, আৰু মোলৈকে 10 পুৰুষ, মোৰ ল'ৰাহঁতলৈ এতিয়া 11 চলি আছে। এই ইতিহাস প্ৰসিদ্ধ বাসুদেৱ। ইয়াত আপোনালোকে আচৰিত হ'বা, এতিয়া মই কিমান তেনেকুৱা পাইছোঁ যে প্ৰভু মোৰ 10 বছৰৰ সন্তান নাছিলে, আপোনাৰ ওচৰত আশীৰ্বাদ লৈ যোৱাৰ পাছতেই
সন্তানৰ মুখ দেখিলোঁ। দমৰ পোৱালি এটা দিবলৈ কৈছিলে, গৌলক্ষী মহালক্ষী, তাক আনিব নোৱাৰিলোঁ। আপুনি মূল্যটো আনিবলৈ কৈছিলে, এইকেইটা দক্ষিণা মই গৰুটোৰ বা পোৱালিটোৰ বাবদ দিছোঁ। কোনোবা আহি পেলাই আজিয়ে কৈছেহি যে প্ৰভু আপুনি কৈছিলে মোৰ এখন ডাঙৰ কেছ চলি আছিলে, কেছখনৰ নিষ্পত্তিৰ কাৰণে আপুনি কৈছিলে যে মাটিৰ কেছ যদি সীমাৰ পৰাই তুমি এখন পবিত্ৰ মাটি বাসুদেৱ লাভ কৰি থবা, তুমি যেতিয়া জয়যুক্ত মাটিখন আনি বাসুদেৱ দিবাহি। আজি সেই মাটি আনি বাসুদেৱ দিছেহি। মই বাসুদেৱৰ পবিত্ৰ বেলগছজোপাৰ ওচৰত সেই মাটি মই স্থাপন কৰিছোঁ। কোনোবা ক'ব যে প্ৰভু মোৰ এনেকুৱা আছিলে, বিয়া বাৰু হোৱা নাছিলে, আপোনাৰ ওচৰত আশীৰ্বাদ লৈ গৈছিলোঁ, মোৰ বিয়া বাৰু হৈ গ'ল, এয়া মই আপুনি জুৰীয়া বস্ত্ৰ দিবলৈ কৈছিলে, এই বস্ত্ৰ আনি আপোনাৰ ওচৰত অৰ্পণ কৰিছোঁ। এই আহিলে শিখ মানুহ, এই আহিলে জৈন মানুহ, এই আহিলে বৌদ্ধ মানুহ, এই আহিলে খ্ৰীষ্টান মানুহ, এই আহিলে মুছলিম মানুহ। মুছলিম মানুহৰ সিদিনাখন আহি মোক এজনী ছোৱালী চমজাই থৈ গৈছিল যে প্ৰভু মোৰ 3 বছৰ সন্তান নাছিলে তেজপুৰৰ, যে আপুনি আশীৰ্বাদ পোৱাতে মোৰ কন্যা সন্তান হ'ল। মই তেতিয়া কোনো নাম দিব লাগিব, বোলে আপুনি কি নাম দিয়ে দিয়ক, কিন্তু পবিত্ৰ মাহত জন্ম হৈছিলে। কেতিয়া? লক্ষী পূৰ্ণিমাৰ দিনাখন। তাই তেতিয়া মই নাম লক্ষীমা বেগম দিছোঁ। 5 বছৰ সন্তান নোহোৱাকৈ আছিল লখিমপুৰত এটা মুছলমান পৰিয়াল। মোৰ ওচৰলৈ আহিলে, আশীৰ্বাদ লৈ গ'ল, সন্তান জন্ম হ'ল 5 বছৰৰ মূৰত। মই তাৰো নাম দিলোঁ। মই বোলো কি নাম দিলা গোপাই তুমি? বোলে প্ৰভু মই মহম্মদ ৰমজান আলী দিলোঁ। মোৰ তেতিয়া বাসুদেৱৰ পৰা মই নাম এটা দিব লাগিব। বোলে আপুনি কি দিয়ে দিয়ক। তেতিয়া মই মহম্মদ আৰু দেৱ, বাসুদেৱ একো পাৰ্থক্য নাই, একেজন ঈশ্বৰ, একে ভগৱান। আমি বেলেগে বেলেগে সেৱা কৰিছোঁ, কিন্তু ঈশ্বৰ একেজনে। গতিকে মই দেৱ ৰমজান আলী দিছোঁ, হ'বনে? বোলে হ'ব প্ৰভু। এইটো ল'ৰাৰ নাম মই দেৱ ৰমজান আলী দিছোঁ। গতিকে এই ইতিহাস প্ৰসিদ্ধ বাসুদেৱ, ইয়াত তোমালোকে অথনি দেখিলে কিমান হাজাৰ হাজাৰ মানুহ আহিছে, জাতিগোষ্ঠীৰ হিচাপ নাই, অহাই আহি আছে, অহাই আহি থাকে। এবাৰ যি আহিব বাসুদেৱলৈ ই নোহোৱাকৈ থাকিব নোৱাৰে। বাসুদেৱৰ এটা মায়া আছে, যিটো মায়া বিশ্বত নাই। মই ক'লোঁ নহয়, আমেৰিকাত আছে মোৰ আশীৰ্বাদৰ 19 বছৰৰ মূৰত সন্তান জন্ম হৈছে। আমেৰিকাত আছে মোৰ 7 বছৰৰ মূৰত জন্ম হৈছে। আমেৰিকাত আছে মোৰ 5 বছৰৰ মূৰত জন্ম হৈছে। আমেৰিকাত আছে মোৰ 3 বছৰ। বষ্টন চহৰত মোৰ কালি পৰহি টেলিফোন কৰিছোঁ, বষ্টন চহৰত মোৰ ল'ৰা আছে। লণ্ডনৰ 2টা ল'ৰা হৈছে, শেহতীয়াকৈ মই নাম দিছোঁ ইয়াৰ পৰা দেৱকৃষ্ণ। কুৱেইটত আছে মোৰ আশীৰ্বাদৰ ল'ৰা, হেৰিয়াত আছে, ছিকিমত আছে, ভূটানত আছে, বাংলাদেশত আছে মোৰ ল'ৰা, বাসুদেৱৰ আশীৰ্বাদৰ ল'ৰা। নেপালতো কিমান আছে মই হিচাপে দিব নোৱাৰোঁ। ভাৰতবৰ্ষৰ উত্তৰ পূব পশ্চিম দিশত বাসুদেৱৰ সন্তান আছে। তেনে বাসুদেৱৰ প্ৰতি আমি কোনেও অশ্ৰদ্ধা হ'ব নাপায়। বৈকুণ্ঠৰ প্ৰতি আজি বাসুদেৱৰ নাম ল'লে মৰা মানুহে প্ৰাণ পায়। আমাৰ গুৰুজনে কি লিখি থৈ গৈছে, যি ঈশ্বৰ হিচাপে অৱতাৰ হ'ল, তেখেতসকলে কি লিখি থৈ গৈছে ধৰ্মপুথিত, যে বাসুদেৱ বাসুদেৱ দেৱ বাসুদেৱ বলিয়া সোমৰে, যিটো জনে জানা যমৰাজা সিটো পুৰুষৰ লিখনে মাৰ্জনা কৰে। বাসুদেৱৰ নাম ল'লে যমৰাজে ক্ষমা কৰে। খালি মই এটা কথাই দুখ পাইছোঁ, অসমতে নহয় গোটেই বিশ্বত আমি ধৰ্মক লৈ আমি কাজিয়া কৰিছোঁ, আমি জাতি লৈ কাজিয়া কৰিছোঁ। জাতিনো কেইটা? পৃথিৱীত জাতি কেইটা? মানুহ এটাহে, মানৱ জাতি এটাহে। ভাগে ভাগে থকাৰ কাৰণে বিভিন্ন জাত হৈছে। ধৰ্ম এটাহে, কোনোবাই বেলেগে সেৱা কৰিছে, সেৱাটো একেটাই, একেজন ঈশ্বৰক আমি সেৱা কৰিছোঁ। তাক লৈ আমি সংঘাত হৈছে, তাক লৈ আমাৰ বিবাদ হৈছে, তাক লৈ আমাৰ মৰামৰি হৈছে, তাক লৈ কটাকটি হৈছে। আমাক ঈশ্বৰে কেনেকৈ, আমাৰ আল্লাই কেনেকৈ আমাক শান্তি দিব? এইটো হ'ব পায়নে? কেতিয়াও নাপায়। কোনেও কাকো আমি ঘিণ কৰিব নাপায়। আমাৰ মা এজনী, তুমি যিজনী মাৰ গাখীৰ খাই তুমি ডাঙৰ দীঘল হ'লা, সেইজনী মাৰ গাখীৰ খাই মই একে ডাঙৰ দীঘল হ'লোঁ। এতিয়া আমাৰ ল'ৰাহঁতে কি কৰিছে? মাকক অশ্ৰদ্ধা কৰিছে, মাকক অত্যাচাৰ কৰিছে। ফুল কমিলে ল'ৰাবিলাকৰ ওপৰত অত্যাচাৰ কৰি কৰি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিছে, সাগৰত বিসৰ্জন দিছে। পায়নে আমি কৰিব? আমি লক্ষী তেনেকুৱা কৰিব পায়নে? পিতৃ মানে দেৱতা, যিজন পিতৃয়ে নহওক, যোন ধৰ্মৰ যোনজনে পিতৃ নহওক, তেওঁ দেৱতা। তেওঁ পিতৃক আমি পিতাই বুলিয়ে মাতিব লাগে, দেৱতা বুলি মাতিব লাগে, ঈশ্বৰ বুলি মাতিব লাগে। তাৰ বিনিময়ত আমি কি জ্ঞান লৈছোঁ? আমি কেনেকৈ পবিত্ৰ হ'ম? আমাৰ বন্য কোলে আমাক আক্ৰমণ কেলৈ নকৰিব? ইয়াত মোৰ বাসুদেৱৰ ইয়াত বনৰীয়া হাতী বিচৰণ কৰিছোঁ। বনৰীয়া হাতীয়ে বনৰীয়া কল থোক দি সেৱা কৰে। বনৰীয়া ম'হৰ গাখীৰ, শেষৰটো বা গাখীৰ খোৱা গোসাঁই মই। বনৰীয়া ম'হৰ গাখীৰ মোৰ পিতৃপুৰুষসকলে খীৰাইছিল। ইয়াত চাৰিওফালে বিষাক্ত জীৱে নধৰা হৈ আছিলে, কোনোদিন আক্ৰমণ নকৰিলে। বাসুদেৱ ভকতক কেতিয়াও বনৰীয়া ম'হে নেখেদিলে, বনৰীয়া হাতীয়ে নগছিলে, বনৰ বাঘে কোনোদিন আক্ৰমণ নকৰিলে। এতিয়া গুৱাহাটী মহানগৰীত মানে বাঘে আক্ৰমণ কৰে,
গুৱাহাটী মহানগৰীত হাতী সোমাইছে, অসমৰ বিভিন্ন প্ৰান্তত হাতীয়ে অত্যাচাৰ কৰিছে, তেলেংগানাতো কৰিছে, পাকিস্তানতো কৰিছে বন্য হাতীয়ে, নেপালতো কৰিছে, ছিকিমতো কৰিছে, ভূটানতো কৰিছে, আফ্ৰিকাতো কৰিছে আৰু বিভিন্ন মহাদেশতো কৰিছে। কিয় কৰিছে? আমি পৃথিৱীলৈ আহিছিলোঁ, আমাক ভগৱানে কি কৰিছিলে, আল্লাহে কি কৈছে, গডে আমাক কি ক'লে? হে নৰমনুষ্য, জন্ম দিছোঁ চাৰিমুঠি জীৱৰ কল্যাণ কৰিবি। কি কি চাৰিমুঠি? উৰণ, বুৰণ, গজন, ভ্ৰমণ। উৰণ হ'ল পক্ষীকুল, গমন হ'ল আমাৰ চাৰিঠেঙীয়া বিলাক, গজন হ'ল উদ্ভিদ, আৰু বুৰণ হ'ল জলচৰ, সাগৰত, মহাসাগৰত, নদ নদী জলত থকা কাছ, মৎস্য, কশ্যপ বিলুপ্ত কৰিলে আমি মানুহ। গছ বিৰি কাটি খাস্তান কৰিলোঁ, জীৱকুল শেষ কৰিলোঁ, পক্ষীকুল শেষ কৰিলোঁ। আমি হেনো আকৌ মানুহ জাতি হেনো আটাইতকৈ পবিত্ৰ, আমি হেনো শ্ৰেষ্ঠ জাতি। আমি শ্ৰেষ্ঠ নে বনৰ কুল শ্ৰেষ্ঠ? বনৰ কুলে নিজৰ কুলটো ৰাখিছে, আমি কুল ভ্ৰষ্ট কৰিছোঁ, জাত ভ্ৰষ্ট কৰিছোঁ, ধৰ্ম ভ্ৰষ্ট কৰিছোঁ, আমাৰ আচাৰ বিচাৰ ভ্ৰষ্ট কৰিছোঁ, ৰীতি নীতি ভ্ৰষ্ট কৰিছোঁ। আমি মানুহ নামৰ জীৱটো বনৰীয়া জীৱতকৈ আমি অধস্ত পৰিণত হৈছোঁ। তোমালোকে পবিত্ৰ বাসুদেৱ থানলৈ আহিলা, মই তোমালোককে ভকত বুলি মই শ্ৰদ্ধা কৰিছোঁ। তোমালোকে এইবিলাক বাণী ল'বা, এইবিলাক লোকক দিবা। যি ল'ৰাই নিজৰ মাক দেউতাকক শ্ৰদ্ধা নকৰে, এইবিলাক বাসুদেৱৰ বাণী হিচাপে মই দিছোঁ। যি ল'ৰাই নিজৰ পিতৃ মাতৃক অশ্ৰদ্ধা কৰে, যি ল'ৰাই বেয়া বস্তু খায়, যি ল'ৰা বেয়া ঠাইত যায়, যি বেয়া বস্তু স্পৰ্শ কৰে, যি ল'ৰাই বেয়া কথা শুনে, সি জাতত ব্ৰাহ্মণ উচ্চ হ'লেও সি নীচ। যি ল'ৰাই মাক বাপেকক শ্ৰদ্ধা কৰে, নিজৰ মাক যেনে দেখে আনৰ মাকো যি তেনে দেখে, যি বেয়া বস্তু নাখায়, যি বেয়া ঠাইত নাযায়, যি বেয়া বস্তু স্পৰ্শ নকৰে, যি বেয়া কথা নিজেও নকয়, আনৰ নুশুনে, যি চাৰিমুঠি জীৱৰ কল্যাণ কৰে, সি ব্ৰহ্মকুলত জন্ম নহ'লেও সি প্ৰকৃততে ব্ৰাহ্মণ, সি প্ৰকৃততে মানুহ। সি আচলতে হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টান হওক, বৌদ্ধ হওক, জৈন হওক, যোনেই ধৰ্মই নহওক লাগে। এইখিনি মই তোমালোকক সাহায্য কৰি কথা ক'লোঁ, এইখিনি বাণী হিচাপে জগতত দিবা, নিশ্চয় মংগল হ'ব। আৰু ইপিনে চোৱা, আমাৰ অসমখন কিমান পবিত্ৰ চোৱা, য'ত আজান চাহাব আহিলে, য'ত চান্দাকাক শৰণ দিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, বুজি পাইছানে? য'ত মুছলমানক শ্ৰদ্ধা কৰিছিলে সেইখন দেশৰ মানুহ আমি। এতিয়া য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ য'ত আৱিৰ্ভাৱ হ'ল, য'ত বৈকুণ্ঠপুৰী বাসুদেৱ থান আছে, য'ত মহাবাহু ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ, য'ত পৰশুৰামে মাতৃ হত্যা কৰি স্নান কৰি পাপৰ পৰা মুক্ত হৈছিলে, তেনেকুৱা ব্ৰহ্মকুণ্ডত আমাৰ ল'ৰাহঁতে কণমানি ছোৱালীবিলাকক অত্যাচাৰ কৰি ডিঙি চুপি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিছে। সেইকাৰণে ব্ৰহ্মপুত্ৰ নামি গ'লেই মানুহ মৰে। ব্ৰহ্মপুত্ৰ নামি গ'ল, ব্ৰহ্মপুত্ৰ যিমানে পূজা নকৰক, ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ এতিয়া ক্ষমা নকৰে নৰমনুষ্যক। তেনে মহাবৰ ব্ৰহ্মপুত্ৰ ক'ত আছে? আমাৰ অসমৰ হিয়াৰ মাজত আছে। পবিত্ৰ ব্ৰতদোৱা আছে, পবিত্ৰ আমাৰ আজান চাহাবৰ দৰগাহ আছে, য'ত আমাৰ পবিত্ৰ মাজুলী আছে, য'ত আমাৰ পবিত্ৰ ব্ৰতদোৱা বৰদোৱা থান আছে, য'ত গোপেশ্বৰ শিঙৰি থান আছে, য'ত আমাৰ এখন কি বুলি কয় উমানন্দ আছে, য'ত বশিষ্ঠ আছে, এইখন পবিত্ৰ স্থান, য'ত প্ৰহ্লাদ জন্ম হৈছিল, ভক্ত প্ৰহ্লাদ, য'ত ৰুক্মিণীয়ে জন্ম, য'ত ভগৱানৰ কৃষ্ণ, ভগৱান কৃষ্ণৰ যি মানে ভাৰ্যা, অসমৰ জীয়াৰী, যোন জাতৰ, যোন কুলৰ, যোন ধৰ্মই নহওক, এইখন দেশত জন্ম লভি আমি ইমান অত্যাচাৰ অনাচাৰ হ'বলৈ আমাক জ্ঞান গুণ কোনজন গুৰুৱে দিলে, কোনজন ঈশ্বৰে দিলে, কোনজন আল্লাই দিলে, কোনজন গদে দিলে, কোনজন আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দিলে, যে আমি চব ভ্ৰষ্টাচাৰ হৈ গৈছে। যে মই আৰ্য কৈছোঁ সমস্তলৈ, এইবিলাক ভ্ৰষ্টাচাৰ এৰিব লাগিব, আমি সকলোৱে নিকা হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব, আমি মানুহ হ'ব লাগিব। এইখিনিকে মই তোমালোকৰ আগত কৈছোঁ। আৰু বাসুদেৱলৈ নহাকৈ নাথাকিবা, তোমালোকে আহিবা বাসুদেৱ থানলৈ। বিভিন্ন মানে পন্থৰ লোক আহে। ইয়াত দৌল উৎসৱ আটাইতকৈ ডাঙৰ উৎসৱ, যেনে জগন্নাথ তেনে বাসুদেৱ, ইয়াত তেনেকৈ হোলী উৎসৱ ডাঙৰ হয়। আমাৰ ভাদ মাহতো এমাহ নাম প্ৰসংগ হয়। মাঘৰ পূৰ্ণিমাত আমাৰ পালনাম হয়, ৰাস যাত্ৰা আমাৰ ইয়াত পালন কৰা হয়। আৰু আটাসকলৰ তিথি মহোৎসৱ ইয়াত শ্ৰৱণ কীৰ্তন, বিষ্ণু পূজা, তাৰপৰা অন্য কোনো দেৱী দেৱতা পূজা নহয়। আমি মহাপুৰুষ গোসাঁই বৈষ্ণৱ কুলৰ লোক,
এইটো ভাৱ আমাৰ অসমৰ প্ৰত্যেকেই ল'ব লাগিব তেতিয়াহ'লে আমি সকলো পবিত্ৰ হ'ম কিয়নো গুৰুজনৰ থান দেই হ'ব মই ইমানকৈ কৈছোঁ প্ৰভু এই থানৰ চাৰিসীমা কিমানমান হ'ব আমাৰ চাৰিসীমা জয়ধ্বজ ৰজাই আমাক 10,000 বিঘা মাটি ভূমিপত্ৰ দিছিলে বুলি চৰিত পুথিত উল্লেখ আছে এতিয়া সেই মাটি আমাৰ নাই আমি গাঁও হিচাপে বহোৱা হ'ল আৰু মানমৰাণৰ কেইবাবাৰো মানুহৰ আক্ৰমণ হৈছে ইয়াৰ পৰা আমি উচ্ছেদ হৈ আকৌ বৰদোৱালৈ যাব লগা হৈছে বৰদোৱাৰ পৰা আকৌ আহি বাসুদেৱতাক আমি বসতি বিস্তাৰ কৰিব লগা হৈছে বৰদোৱাত যেতিয়া তিনিটা পুৰুষ আমাৰ উপৰিপুৰুষসকল যেতিয়া আছিলে এই থান ত্যাগ কৰি মানুহৰ আক্ৰমণত তেতিয়া ইয়াত অৰ্থাৎ বৰণ্য হৈছিলে মই যে কৈছিলোঁ বাঘ ঘোং বনৰীয়া মহ বনৰীয়া হাতী আড্ডা হৈছিলে তিনিটা পুৰুষৰ পাছত আকৌ বাসুদেৱ থান মোৰ পিতৃপুৰুষে এই জংঘল কাটি পুনৰ স্থাপন কৰি ইয়াত আকৌ মানে প্ৰতিষ্ঠা কৰিলে সেই প্ৰতিষ্ঠা কৰাৰ দিনৰ পৰা আমাক ভকত গাঁও হিচাপে বহোৱা আমাৰ মাটি এতিয়া গৈ মাত্ৰ 200 বিঘা মাটি বাসুদেৱৰ নামত আছে যে চাৰিওফালে দেখিবা তুমি গড় আছে 7টা পুখুৰী আছে ৰজাইখনা ধনেখনা পুখুৰী আছে বৰ পুখুৰী আছে বাঘেপতা পুখুৰী দীঘল পুখুৰী ইয়াৰ নাম ধেৰ আছে আমাৰ বুজিছানে আৰু বৃহৎ বৃহৎ আকাৰৰ গছ আছে ইয়াত প্ৰলাশ আছে আজাৰ আছে তাৰ পৰা আকৌ শিলিখা গছ আছে পুৰণা বেল গছ আছে হাঁচি গছ আছে বিভিন্ন প্ৰজাতিৰ পশুবোৰ তোমালোকক দেখিছা কিনে আহোঁতে বাটত দেখিছা চাৰিওফালে এনেকুৱা এটা আছিলে গোটেই যেন আফ্ৰিকা মহাদেশৰ গোটেই এনিমেল প্লেনটো যেন মোৰ ইয়াতে আছিলে মই সৰুতে আগতে দেখা বিভিন্ন প্ৰজাতিৰ হাঁহ দেখিছোঁ চকুৰ আগে তোমালোকে নাম ক'লে এতিয়া চিনি নাপাব ইয়াত দেৱদৰিক আছিলে ৰাজহাঁহ কেইবাটাও ভাগ আছিলে শালিকা আছিলে ধিতৰাজ আছিলে ধনেশ পক্ষী আছিলে পৰঘুমা আছিলে কালশৰ আছিলে মণিউৰি চৰাইৰ কেইবাটাও ডাল আছিলে আৰু কণামচৰি কেইবা জাতো আছিলে এতিয়া ৰঙা কণামচৰিটো মই মাজে মাজে দেখা পাওঁ ক'লাটো দেখা পাওঁ বিভিন্ন প্ৰজাতিৰ পানীকাউৰী আছিলে বিভিন্ন প্ৰজাতিৰ বৃক্ষ আছিলে ইয়াত বিভিন্ন প্ৰজাতিৰ ইয়াত বনৰৌ ইয়াতে আছিলে ইয়াত মাছ খোৱা উটটো ইয়াতে বিচৰণ কৰি ফুৰিছিলে নীল বান্দৰ আছিলে ইয়াত হল কি কয় ঘোং বাঘ আছিলে ইয়াত বুজি পাইছানে ইয়াত মানে নথকা বস্তু আছিলে ইয়াত মৎস্য কচ্ছ বিভিন্ন প্ৰকাৰৰ ইয়াত কাছ মই চকুৰ আগে দেখা বিভিন্ন প্ৰজাতিৰ মাছ এইবিলাক এতিয়া চকুৰ আগত আমি দেখিব লুথুৰি পাভ বৰ পাভ নাই এতিয়া দেখিব নহয় সেইটো আগত মই কৈছোঁ বনৰীয়া হাতীয়ে বনৰ কল থৈ ইয়াত সেৱা কৰি যায় সেইটো ইয়াত সেৱা কৰোঁতে এটা কুণ্ড হৈ গৈছে মই এতিয়া আগত ক'লোঁ নাই যে বনৰীয়া হাতীয়ে এতিয়া মানুহ মাৰিছে বনৰ বাঘে এতিয়া ঘৰত সোমাইছে বনৰ বাঘে মানুহ আচৰিছে ইয়াত বনৰ বাঘ বিচৰণ কৰি ফুৰিছে মোৰ চকুৰ আগত বাঘ দৌৰি যায় চকুৰ আগত আমাৰ হৰিণ দৌৰ মাৰি ফুৰে ইয়াত চকুৰ আগত বৰ চৰাইবিলাকে মাছ ধৰি যায় কেতিয়াবা মানে তেওঁলোকৰ নখৰ পৰা ডাঙৰ ডাঙৰ প্ৰকাণ্ড বাহু মাছ ৰৌ মাছ শ'ল মাছ ইয়াত সৰি সৰি পৰে সেইটো চকুৰ আগত দেখা বিষাক্ত প্ৰজাতিৰ ইয়াত মানে সাপ ইয়াতে মই দৰ্শন বহি থাকোঁতে কেতিয়াবা ওপৰৰ পৰা কালসৰ্প ইয়াত ঠাঁচকৈ পৰে মানে ভয় খাই একো নকৰিব ইপিনে গুচি যাব বুলি ক'লে লাহেকৈ লাহেকৈ গুচি যায় বিভিন্ন প্ৰজাতি ইকৰা দাহি কুজি দাহি ফেটি সাপ মচুৱা গুম ধুন্দুলি ফেটি কলা হালধীয়া এই ইকৰা দাহি চিকা দাহি বোলে হিচাপে এতিয়া মানুহ নাম বুজিও নাপায় ভাটৌ বিভিন্ন প্ৰজাতিৰ ভাটৌ আছিলে কিৰিং ভাটৌ আছিলে ভোলা ভাটৌ আছিলে গলমণিকা আছিলে টিয়া ভাটৌ এতিয়া এইবিলাক শূন্য হৈ গ'ল কিয় হ'ল মই যে আগতে যে কৈছিলোঁ যে চাৰিমুঠি জীৱৰ কাৰণে পঠাই দিয়া ঈশ্বৰে পঠাই দিয়া নৰমনিশ্বৰটোৱে চব ধ্বংস কৰি পেলালে আমি এতিয়া একো দেখাও নাপাওঁ একো আমি তাৰ তত্ত্বও আমি একো নাপাওঁ সেইকাৰণে মই এইখিনি তোমালোকক কৈছোঁ দেই ধন্যবাদ প্ৰভু